আমাৰ মানুহৰ খং কেতিয়াবা নিশ্চয় উঠে সকলোৰে সৰু সুৰা খং আছে কিন্তু আজি মই আপোনালোকক এনেকুৱা কেইটামান জন্মৰ তাৰিখৰ বিষয়ে কৈ যাম যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে হয়তো আপোনাৰ খং বহুত বেছি বা আপোনাৰ খংটো বহুত চুকা সহজতে আপোনাৰ খংটো কেতিয়াও দমাব নোৱাৰে আৰু বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে আৰু যিসকল এইকেইটা ডেটত জন্ম মই যিকেইটা তাৰিখৰ কম সেইকেইটা তাৰিখত যদি জন্ম হয় তেনেহলে তেওঁলোকে নিজেই অনুভৱ কৰিব যে হয় মোৰ খংটো বেছি এটো ঠিকেই কৈছে কথাটো এনেকুৱা ধৰণে আপোনালোকে ভাবিব নিজকে আৰু আজি ভিডিওটো ফালে আগবাঢ়িব বিচাৰিছো কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই এতিয়া আহিব বিচাৰিছো কোন তাৰিখত জন্ম হোৱা ব্যক্তিৰ আটাইতকৈ বেছি খংটো চুকা হয় প্ৰথমতে মই অকমান সৰু লেভেলৰ পৰা আহিব বিচাৰিছো মানে এইবিলাক মানুহৰ খংটো হঠাৎ উঠে এইকেইটা তাৰিখত জন্ম হোৱা মানুহৰ কিন্তু 5-6 মিনিটতে তেওঁলোকৰ খংটো নাইকিয়া হৈ যায় এই সৰু লেভেলৰ পৰাই মই অকমান আহিব বিচাৰিম তাৰ পিছত একেবাৰে টপ লেভেললৈকে আমি যাম আৰু টপ লেভেল যেতিয়া পাম সেইবিলাক মানুহৰ খং উঠিলে আৰু একেৰাহে এঘণ্টা দুঘণ্টা উঠি থাকে একেবাৰে জুইৰ দৰে হৈ থাকে গতিকে আমি প্ৰথমতে জানিম কোনবিলাক মানুহৰ খং হঠাৎ উঠি যায় কিন্তু নিমিষতে নাইকিয়া হৈ যায় সেইটো আমি প্ৰথমতে জানি ল'ম আৰু যদি আপোনাৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখ 9 তাৰিখ 10 তাৰিখ 18 তাৰিখ 27 তাৰিখ নহলে 28 তাৰিখে হৈছে এইকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে নিশ্চিতভাৱে আপোনাৰ খংটো বহুত চুকা হয় আৰু 1 তাৰিখক 10 তাৰিখক 19 তাৰিখক 28 তাৰিখক এই চাৰিটা ডেটত জন্ম হোৱা মানুহক ৰুল কৰে সূৰ্যই আৰু সূৰ্যই যেতিয়া ৰুল কৰে আপোনাৰ খংটো এনো হ'বই কিন্তু হঠাৎ খংটো আপোনাৰ নাইকিয়া হৈ যায় তাৰ লগতে 9 তাৰিখক 18 তাৰিখক 27 তাৰিখক এই তিনিটা ডেটত জন্ম হোৱা মানুহক কিহে ৰুল কৰে মঙ্গল গ্ৰহই আৰু মঙ্গল গ্ৰহই যেতিয়া ৰুল কৰে বিশেষকৈ আপোনাৰ খংটো চুকা হ'বই আৰু কাজিয়া লাগিবলৈ এইবিলাক মানুহে ইমান বেছি ভয় নকৰে বহুত বেছি সাহসী হয় গতিকে খংটো এওঁলোকৰ পটককে উঠে কিন্তু 10-15 মিনিট মানৰ ভিতৰতে তেওঁলোকৰ খংটো নাইকিয়া হৈ যায় বৰ বেলেগ এটা তেওঁলোকৰ খং উঠে যেতিয়া উঠে একেবাৰে একো আচলতে ক'ব নোৱাৰা হৈ যায় যিটি তেওঁলোকে ঘটনা কৰি দিব পাৰে আৰু এতিয়া মই আহিব বিচাৰিছো আটাইতকৈ বেছি যিসকল মানুহৰ খং উঠে খংটো সকলোৰে উঠে কিন্তু তেওঁলোকৰ বৰ বেয়াকৈ খংটো উঠে আৰু সহজতে খংটো দমাব নোৱাৰে প্ৰায় এঘণ্টা দুঘণ্টা বা গোটেই দিনটোৱে তেওঁলোকৰ মুড অফ হৈ থাকে গোটেই মাথাটোৱে তেওঁলোকৰ গৰম হৈ থাকে এনেকুৱা মই এতিয়া তিনিটা তাৰিখৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো আৰু আপোনালোকৰ হয়নে নহয় যদি সেইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিয়ে চাই আছে তেনেহলে মোক কমেন্ট সেকশনত জনাই দিব আৰু সেই তাৰিখ কেইটা হৈছে যিকোনো ইংৰাজী মাহৰ 8 তাৰিখ নহলে 17 তাৰিখ নহলে 26 তাৰিখে এই তিনিটা ডেটত যদি আপোনাৰ জন্ম হৈছে তেনেহলে খং আপোনাৰ বহুত চুকা আৰু খংটো যেতিয়া উঠে সহজতে কেতিয়াও দমাব নোৱাৰে আৰু এঘণ্টা দুঘণ্টা লৈকে এইবিলাক মানুহ একেবাৰে তেওঁলোকৰ মাথা গৰম হৈ থাকে বা তেওঁলোকে যি তেতিয়া ভাবি যায় আৰু যিকোনো ঘটনাই তেওঁলোকে কৰি দিব পাৰে খঙৰ জালত আৰু বিশেষকৈ এই ভিডিওটোত ক'বলগীয়া নাই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও